গর্ভজাত অষ্টম সন্তানে মোক সংহাৰ কৰিব অবলীলাক্ৰমে। এইটো চিন্তাই কালকেতু মোক বাৰে বাৰে ধৰিছে আমনি। মহারাজ, দৈববাণীর চিন্তাত অস্থির হওয়া কোনো নেদেখো কারণ ঠাকুরা দিয়ায় আপনার প্রধান সেনাপতি কালকেতু অঘাসুর বকাসুর চক্রবাদ আৰু আপোনাৰ সেনানায়ক হ'ব। দৈববাণী কৰিম বিফল। মহারাজ, গুলাত দেখুৱালৈ বসুদেৱ ব্যক্তিতে শিক্ষণ কৰে। দেৱ আহিছে। হয় মহারাজ। বসুদেৱক মাতে না। ভাল মহারাজ। যুবরাজৰ জয় হওক। বসুদেৱ বিবাহ এয়া এয়া চোৱা দৈৱকীৰ গৰ্ভজাত অষ্টম এই দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান। গর্ভজাত প্রথম সন্তান হয় দৈবকীর গর্ভজাত প্রথম সন্তান সংসার স্নেহর বিমান শীতল বিমান কোমল বিমান মৰম লগাতাৰ ফাকুল চাৱনি ইটো মোৰ প্ৰাণময়ী হ'ব নোৱাৰে। দেৱতাৰ অট্টহাস্যটো মোৰে কাণত নপৰিল। সংসাৰ অট্টহাস্যই তোৰ জীৱনলৈ আনিব দীঘলীয়া টোপনি। তোক হত্যা কৰাৰ প্ৰয়োজন আছে। তোক হত্যা কৰাৰ প্ৰয়োজন আছে। দৈবকীৰ গৰ্ভজাত অষ্টম সন্তানহে প্ৰাণবলী। এই সন্তানৰ মোৰ কোনো নাই প্ৰয়োজন। বসুদেৱ, এই সন্তানৰ মোৰ কোনো নাই প্ৰয়োজন। ইয়াকৈ তুমি দৈবকীৰ কোলাত যোৱা। দিয়া দিয়া ধন্য ধন্য যুৱৰাজ, ধন্য ধন্য যুৱৰাজ। যুৱৰাজৰ জয় হওক, যুৱৰাজৰ জয় হওক। শুনা বসুদেৱ, আজিৰ দৰে যিদিনাই দৈবকীৰ গৰ্ভজাত অষ্টম সন্তান ভূমিষ্ঠ হ'ব, কোনে কোনে আহি দিবা এই কংসৰ হাতত, নহ'লে ঘটিব নিশ্চয়
কংস মমতাহীন, কংস নিষ্ঠুর, কংস অত্যাচারী। এই কংসৰ আছে এখন হৃদয়, স্নেহ আছে, মমতা আছে। আছে মহারাজ। আৰু সেইবাবে দৈৱকীৰ প্ৰথম সন্তানক মুক্ত কৰি দিলে। মহারাজার উত্তম বিচার। আলোকেতো উদয় বাটৰ প্ৰমাণী। দৈৱবাণী নহয় মহারাজ, এয়া দেৱৰথী নাৰদৰ কণ্ঠস্বৰ। দেৱৰথী নাৰদ? হয় মহারাজ। আলোকেতো দেৱৰথী নাৰদক সসন্মানেৰে মাতি আনা। ভাল মহারাজ। যুৱৰাজ, পাহৰি গৈছা নেকি তুমি নিজৰ কৰ্তব্য? দেৱৰী, কদাপিতো পাহৰা নাই মই নিজৰ কৰ্তব্য। যুৱৰাজ, তুমি নিজৰ কৰ্তব্য পাহৰি সুৰা আৰু নৰ্তকীৰ মাজতে নিজকে আপোন পাহৰা হৈ নিজক একেবাৰে পাহৰি পেলাইছা যুৱৰাজ, পাহৰি পেলাইছা। পৰিহাস কৰিছে দেৱৰী। কিয় বাৰু একেটি ভুলকে বাৰে বাৰে কৰিছা যুৱৰাজ? দেৱৰী, হঠাৎ সংবাদ পালো মহামহন্ত বসুদেৱে কোলাহাট কেঁচুৱালৈ ৰাজকাৰেঙৰ পৰা উভতি। হয় কিন্তু বধ নকৰি সেই সন্তানক তুমি কিন্তু মহা ভুল কৰিলা যুৱৰাজ, মহা ভুল কৰিলা। দেৱৰী, দৈৱমণিয়ে কৈছিল দৈৱকীৰ
বংশজাত অষ্টম সন্তানহে মোৰ প্ৰাণবৈ। গতিকে অষ্টম সন্তানৰ ব্যতিৰেকে অন্য সন্তানৰ মোৰ কোনো নাই প্ৰয়োজন। নাৰায়ণ নাৰায়ণ ভাবিছিলো যুৱৰাজ কংস গুণী জ্ঞানী বিবেকী বুলি, কিন্তু ৰাজনীতি আৰু কূটনীতিৰ বিষয়ে একোৱেই নাজানে। নাৰায়ণ নাৰায়ণ দেৱৰক্ষী, মই একো বুজিব পৰা নাই। মোক ভালদৰে বুজাই। দেৱতাৰ চালনা তুমি কি বুজিবা যুৱৰাজ? দেৱতাৰ চালনা বুজিবলৈ এতিয়াও তোমাৰ বহুত বাকী। দেৱতাৰ চালনা মতে প্ৰথম সন্তান হ'ব পাৰে অষ্টম, আৰু অষ্টম সন্তান হ'ব পাৰে প্ৰথম। ই কিদৰে সম্ভৱ? ই কিদৰে সম্ভৱ দেৱ? সম্ভৱ যুৱৰাজ, একেবাৰেই সম্ভৱ। প্ৰথম সন্তান হ'ব পাৰে অষ্টম, আৰু অষ্টম সন্তান হ'ব পাৰে প্ৰথম। চোৱা, এই ফুলপাহিলৈ চোৱা। এই পাহিয়ে পাহি অষ্টদল পদ্ম। অষ্টদল যুৱৰাজ, অষ্টদল পদ্ম। মনুষ্যৰ গণনা মতে গণনা কৰিলে প্ৰথম সন্তান হ'ব পাৰে অষ্টম, আৰু দেৱতাৰ গণনা মতে গণনা কৰিলে অষ্টম সন্তান হ'ব পাৰে প্ৰথম ৰাজন। মই মনুষ্যৰ গণনা মতে গণনা কৰি দিছোঁ। প্ৰথম, তৃতীয়কে আদি কৰি অষ্টম যুৱৰাজ। অষ্টম নাৰায়ণ নাৰায়ণ যুৱৰাজ, মই দেৱতাৰ গণনা মতে গণনা কৰি দিছোঁ। অষ্টম, অষ্টম সপ্তম, সপ্তম ষষ্ঠ, ষষ্ঠ পঞ্চম, পঞ্চম চতুৰ্থ, চতুৰ্থ তৃতীয়, তৃতীয় দ্বিতীয়। দেৱৰক্ষী, আপুনি মোৰ পৰম হিতাকাংক্ষী। যুৱৰাজ, নাৰায়ণ নাৰায়ণ ইয়াক এটা উপায় দিয়ক দেৱৰক্ষী। পাই ইয়াক এটা উপায় দিয়ক। পাই যুৱৰাজ, উপায় মই থৈছোঁ যুগুতাই। বসুদেৱ বাৰু দৈৱকীক বন্দী কৰি আনি বন্দী কৰা কাৰাগাৰত, আৰু তাত এনে পহৰা নিয়োগ কৰা যাতে সন্তান জন্ম হ'লেই তোমাৰ হাতত তুলি দিয়ে, আৰু তুমি এটি এটি কৰি হত্যা কৰিবা। আৰু শুনা, তোমাৰ পিতৃ উগ্ৰহেন দেৱৰক্ষী, যুৱৰাজ, তোমাৰ পিতৃ উগ্ৰহেন নহয় কিন্তু হিতাকাংক্ষী। দেৱৰক্ষী, কাহিলৈ ৰাজতন্ত্ৰ বিদ্ৰোহী বজাৰ পৰা নিজেই তুমি কৰা শাসন যুৱৰাজ, নিজেই তুমি কৰা শাসন। নাৰায়ণ নাৰায়ণ দেৱৰক্ষী, সন্মুখ সমৰত কোনেও নোৱাৰে তলাব। কৰে কেৱল কাপুৰুষালী অপচেষ্টা মাথো। অৰিম বিজয় দেৱৰক্ষী, পুৰুষাৰ্থময়। নাৰায়ণ নাৰায়ণ যুৱৰাজ, দেৱৰক্ষী, নহয়, সেই দেৱসিংহটো কিন্তু অতি বলৱান। তথাপিতো নেৰিবা তুমি নিজৰ পুৰুষাৰ্থ, তথাপিতো নেৰিবা তুমি নিজৰ পুৰুষাৰ্থ। এতিয়া মই আহোঁহে। নাৰায়ণ নাৰায়ণ
সতী প্ৰথম সন্তানক হত্যা কৰি দুই গেলাও সচিন জিলি লগাই নিক্ষেপ